আজি আমাৰ ইউএন কলেজ আৰু ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী 25 বছৰীয়া যিটো চিলভাৰ জুবিলি কোৱা হৈছে আজি পালন কৰা হৈছে। তো আজি ইয়াত আহি পেলাই খুব ভাল লাগিছে, কাৰণ এই জায়গাত কোনো তেনেকুৱা কলেজ নাছিলে চিৰাং জিলাত। মানে ইয়াত মানে স্কুলৰ যিটো ব্যৱস্থা মানে খুব মানে তেনেকুৱা কলেজৰ মানে কি ব্যৱস্থাটো কম আছিল। আৰু 2001 এইটো ষ্টাবৰ্ট কৰা হৈছে। 2001 আগৰ পৰাই আমি এইটো চিন্তা কৰিছিলোঁ কলেজৰ প্ৰয়োজনটো, আৰু সঁচা সঁচিকৈ 2001 আমি মানে কলেজখন ষ্টাবৰ্ট কৰিব পাৰিলে। আজি 20 বছৰ হ'ল। তো ভাল লাগিছে এইটোৱে যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে জাগাতে আজি কলেজ পঢ়িবলৈ সক্ষম হ'ল। আৰু বেছি ভাল লাগিছে যে আজি এই কলেজৰ পৰা বহুত মানে পঢ়া শুনা কৰি পেলাই ডাঙৰ মানুহ হ'ল, কোনোবা মানে ইঞ্জিনিয়াৰ হ'ল, কোনোবা ডক্তৰ হ'বলৈ গৈ আছে। মানে এইটো আমাৰ জাতিৰ কাৰণে এটা মানে কি গৌৰৱ। আৰু গতিকে মানে আমি শিক্ষা অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালী মানে পঢ়িবলৈ তেনেকুৱা যি ডাঙৰ মানুহ হ'লে এইটোৱে বেছি মানে আমাৰ ভাল মানে ভাল পাইছোঁ, আৰু মন ভাল পাইছে। আৰু অকল সেইটোৱে নহয়, তো এইখন কলেজ আমি উন্নতি কৰাৰ কাৰণে নতুন চৰকাৰ হোৱাৰ পিছত আমি ঠিক ঠাক কৰিছোঁ। ইতিমধ্যে ছিনিয়ৰ যিটো আমাৰ হায়াৰ ছেকেণ্ডাৰী আছে, ইয়াৰ কাৰণে আৰ্থিক প্ৰদানৰ কাৰণে আমি কথা পাতি আছোঁ। মানে ইতিমধ্যে কথা দিলে আমাৰ এডুকেশ্যন BTC EMI, আৰু ইয়াৰ লগতে বহুত তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে, সেইটো আমি কৰিম, যাতে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে ভাল এটা মানে সুবিধা পায়। সেইটো আমি বিচাৰিছোঁ। বঙাইগাঁও ৰিফাইনাৰীৰ আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰে এটা মানে প্ৰগ্ৰাম লৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ইণ্টাৰেকশ্যনটো লৈছে। এইটোৱে শৃংখলাবদ্ধভাৱে থিয় দি থাকিব। মাজৰ সময়খিনিত আমি কৰিবলৈ এবারে ভালো হয়েছে। সরি রে।
Hal, Cik, hal.